আসসালামু আলাইকুম ইউনিক মাম্মিজ কিচেনত আপোনাক সকলোকে স্বাগতম। তো আজি এটা ভিডিঅ' লৈ আছোঁ। আজি চকলেট বনাই দেখাম। এয়া কমলা, মই কমলাটো ধুনীয়াকৈ চাফা কৰি লৈছোঁ। ইয়াতে বেলেগ একো নাই, চাফা কৰি লৈছোঁ। গতিকে আপোনালোকে চাই থাকক, প্ৰথমৰ লাষ্ট মহত্বগিলে চাই থাকিব। কমলাটো দি কেনেকৈ চকলেট বনাব। ফুল বাতি লৈ লৈছোঁ আৰু এনেকুৱা কাপোৰ চিলিকৰো ল'ব পাৰে, কটনৰো ল'ব পাৰে। গতিকে চেকিলে দেৰি হ'ব বুলি মই এইটো সোনকালে হৈ যায়, সেইটো কাৰণে মই এইটো লৈ লৈছোঁ। পলাই নল'লেও হৈ যাব। গতিকে এনেকৈ কাটি দিলেও হৈ গ'ল, একদম চাফা হৈ ৰসটো ভৰি যাব। অকল মই ৰসখিনি দিয়ে বনাম। দেখা পাইছে আপোনালোকে, দেখিব পাইছে কি ধুনীয়াকৈ এতিয়া ৰসটো ওলাই গৈছে, একদম চাফ চিকুণ হৈ কিনে ওলাই গৈছে। কেৰাহী বহাই দিছোঁ, চুলাটো অন কৰি দিছোঁ। এতিয়া ৰসখিনি মই ঢালি দিছোঁ। 1 কাপমান চেনি দিছোঁ, আৰু 100 গ্ৰামৰ বেছি অলপ চেনি দিছোঁ, আৰু আধা কাপ দিছোঁ। বাছ এইখিনি চেনি দিয়ে হৈ যাব। তলত লাগিব নিদিব, লাৰি থাকিব। তলত লাগি গ'লে বস্তুটো বেয়া লাগিব খাই। কমচে কম এইটো আধা ঘণ্টামান লাগিব। আধা ঘণ্টাৰ পিছতে হৈ যাব। মই দেখুৱাই আছোঁ, এনেকৈ লাৰি থাকিব। হাতখন এৰা নিদিব। তেনেকুৱা আহি গৈছে, এনেকৈ এনি টাইম লাৰি থাকিব, লাৰাটো বন্ধ নকৰিব। অন্ততঃ কমচে কম 20 মিনিটমান, মই আধা ঘণ্টা লাগিব, 10 মিনিট ঠাণ্ডা হোৱাতে লাগিব, আৰু 20 মিনিটমান মই পগাই ল'ম। বেছি হোৱা নাই, কিন্তু অলপ লাগিব। গতিকে এনেকুৱা কৰি চেক কৰি ল'ব, বাতিত দি কেনে। হয়তো বাতিত দি কেনে চেক কৰি ল'ম। বাতিটোত দি কেনে চেক কৰি ল'ম। পানীত দিছোঁ, চাওকচোন হোৱা নাই, আৰু অলপ হ'ব। এয়া হোৱা নাই, এইটো গোট লগা নাই। আগতে অলপমান জুইটো অলপ কমাই দিব, আৰু লাহে লাহে দিমি আজতে আপোনালোকে এইটো বনাই ল'ব। এতিয়া মই চেক কৰি আছোঁ পানীত দি কেনে। আপোনালোকে চাব পাৰে হৈ গৈছে। এই চাওক, মই টানি দি দেখাই আছোঁ, এতিয়া হৈ গৈছে। মই নমাই দিম। অকণমান ৰিফাইন মই ঘঁহি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঘি দিব পাৰে। এতিয়া ঢালি দি আছে ইয়াতে। এতিয়া মই হাতেদি চুব পাৰিম, তেতিয়া চুব পৰা সময়খিনি মানে ঠাণ্ডা হ'ব দিম। মই অকণমান ঠাণ্ডা হৈ লওক, 5 মিনিট সময় আপোনালোকে ঠাণ্ডা কৰি ল'ব। এতিয়া মই দেখিছে, মই হাত দি লাৰিব পৰা হৈছোঁ। গতিকে মই এতিয়া উঠাই আছোঁ। লাৰচাৰ কৰি ল'ব, যাতে লাগি নধৰে। বনাই ল'ৰা ছোৱালীক দিব পাৰে। ল'ৰা ছোৱালীবোৰে চকলেট বহুত ভাল পায়, কিনি আনিব দৰকাৰে নাই। অকণমান সময় কষ্ট কৰিলে আপোনালোকেও পাৰিব। মই এইদৰে টানি ল'ব লাগিব। অলপ গৰম থকাতে টানিব লাগিব, নহ'লে বেছি ঠাণ্ডা হ'লে বস্তুটো নহ'ব, জমি যাব। টানি ল'ব, কেইবাবাৰো টানি ল'ব লাগিব, বস্তুটো ল'ব লাগিব। গতিকে আপুনি টানি ল'ব, আৰু সহায় ল'বও পাৰে। অকলে টানি ল'লে অকণমান হয়, নিজৰ হাতখন অলপ বিষ হয়। মোৰ হৈ গৈছে। এতিয়া মই বনাম আৰু চকলেটটো বনাই দেখাম। ঠিক এনেকুৱা ফাৰ্মাইটো ঘৰতে বনাই লৈছোঁ। গতিকে আপোনাক কিনিবও পায় বজাৰত, আপোনালোকে কিনি আনিব, নহ'লে ঘৰতে বনাই ল'ব। মই ইয়াত বহাই দেখুৱাই দি আছোঁ। এইদৰে বহাই দিব, মই এইদৰে বহাই দি আছোঁ। কেইবাটাও দেখুৱাই দি আছোঁ। উঠাই দেখুৱাই দি আছোঁ, এই ধৰণৰ দেখিছে। এই ধৰণৰ আপোনালোকে এনেকৈ চাওক, মই একদম এৰি দিছোঁ। কি ধুনীয়া আৱাজ উঠিছে, একদম বজাৰৰ নিচিনা হৈছে। এতিয়া চাওক, ডিজাইনো হৈছে, আপোনালোকে কি ধুনীয়া হৈছে।
ভিডিঅ'টো আপোনালোকে কেনে লাগিল আপোনালোকে আধা ঘণ্টাতে মাত্ৰ 2টা বস্তু দি মই চকলেট বনাইছোঁ যিমানে ঠাণ্ডা হ'ব মানে কৰকৰীয়া হ'ব এয়া আপোনালোকে আৱাজটো গমেই পাইছে ঠিক আপোনালোকে যদি পচন্দ লাগিছে তো লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব আৰু বেছি শ্বেয়াৰ দিব আমাৰ লাইক দিব আপোনালোকে এটা ছাবস্ক্ৰাইব দিব পাহৰি নাযাব আৰু নতুন ভিডিঅ' অহাতক লৈ আহিম আজিৰ কাৰণে ইমানেই আল্লাহ হাফিজ